স্বৰ্গদেউ চুকাফাই পাটকাই পৰ্বত অতিক্ৰম কৰি সুদূৰ ব্ৰহ্মদেশৰ পৰা আহি অসমত যি এক আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, এই আহোম সাম্ৰাজ্যৰ যিটো পিক আছিল অৰ্থাৎ যিটো গ্লৰি আছিল, এই গ্লৰি যেন লাহে লাহে অলপ অৱক্ষয় হ'বলৈ আৰম্ভ কৰিছিল। আমি স্বৰ্গদেউ শিৱসিংহৰ শাসনকালটো দেখিছোঁ। স্বৰ্গদেউ শিৱসিংহৰ শাসনকালত তেওঁ যেতিয়া যৌতিকৰ কথা শুনি নিজেই ষ্টেপ ডাউন কৰি নিজৰ ৱাইফক ৰাজসিংহাসনত বহুৱাইছিল বা শাসন কৰিব দিছিল, তেতিয়াই ৱাইফৰ লেক অফ পলিটিকেল উইজডমৰ কাৰণে মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। আৰু সেয়াই যেন আহোম সাম্ৰাজ্যৰ পতনৰ কিছু পৰিমাণে হ'লেও আৰম্ভণি আছিল। এতিয়া স্বৰ্গদেউ শিৱসিংহৰ আগত যিসকল আহোম ৰজাই ৰাজত্ব কৰিছিল, সেইসকল ৰজাৰ যেনেকুৱা এটা ষ্ট্ৰেংথ কেপাবিলিটি আছিল, নাইবা যি এক পলিটিকেল উইজডম আছিল, পলিটিকেল এক্সপাৰ্টাইজ আছিল, সেই এক্সপাৰ্টাইজটো যেন লাহে লাহে ডিক্লাইন হ'বলৈ আৰম্ভ কৰিছিল। আহোমৰ গ্লৰিৰ যিটো পিক আছিল, সেই পিকৰ যেন ক্ৰমান্বয়ে লাহে লাহে হ'লেও ডাউনফল হ'বলৈ আৰম্ভ কৰিছিল। আৰু আমি যেতিয়া হিষ্টৰী চাওঁ, তেতিয়া আৰু যেতিয়া বিভিন্ন ডাইনেষ্টিবিলাকৰ কথা আমি ষ্টাডি কৰোঁ, তেতিয়া দেখা পাওঁ যে এইটো কোনো নতুন কথা নহয় যে এটা সময়ত কোনোবা এজন আহি কোনোবা এখন ঠাইত ডাইনেষ্টি এটা ইষ্টাব্লিছ কৰে আৰু কিছু বছৰৰ পিছত এই ডাইনেষ্টিটোৰ পিকলৈ যায়, তাৰপিছত আৰু ডাউনফল আৰম্ভ হয়। এইটো কোনো নতুন কথা নহয় হিষ্ট্ৰীত, আৰু আহোমৰ ক্ষেত্ৰতো একেই ঘটিছিল। এতিয়া স্বৰ্গদেউ শিৱসিংহৰ পিছত যিজন আহোম ৰজাই ৰাজত্ব কৰিছিল, তেখেতৰ নাম আছিল প্ৰমত্ত সিংহ। আমি প্ৰমত্ত সিংহৰ দিনত তেনেকুৱা বৰ বিশেষ ইম্পৰ্টেণ্ট যুদ্ধ বিগ্ৰহ হোৱা নাছিল, আৰু আহোমৰ পূৰ্বৰ ৰজাবিলাক যেনেকুৱা তেওঁলোকৰ ৰুলিং পিৰিয়ড ইভেণ্টফুল আছিল, প্ৰমত্ত সিংহত অলপ যেন কম ইভেণ্টফুল আছিল। এখেতৰ দিনত মূলতঃ যিয়ে আমাৰ হিচাপত যদি আমি দুটা পইণ্টত চাওঁ, তেতিয়াহ'লে প্ৰমত্ত সিংহৰ দিনত কামৰূপত মানুহ পিয়ল কৰা আৰম্ভ কৰিছিল। অৰ্থাৎ আজিৰ সময়ত আমি যিটো চেঞ্চাছ বুলি কওঁ, অৰ্থাৎ দেশ নাইবা ৰাজ্য এখনত কিমান মুঠ জনসংখ্যা, এই যিটো চেঞ্চাছ, এই চেঞ্চাছৰ কাৰ্যটো অসমত পোনপ্ৰথমে মানুহৰ চেঞ্চাছ কৰা কাৰ্যটো অসমত পোনপ্ৰথমে আৰম্ভ কৰিছিল প্ৰমত্ত সিংহই। আৰু নেক্সট তেওঁৰ দিনত যিটো ইম্পৰ্টেণ্ট ইভেণ্ট হৈছিল, সেইটো আছিল কি কনষ্ট্ৰাকশ্যন ৱৰ্ক। তেখেতে কি কনষ্ট্ৰাক্ট কৰিছিল? তেখেতৰ পূৰ্বতে যি ৰজা আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত গুৱাহাটীত ৰুদ্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। গতিকে প্ৰমত্ত সিংহৰ যদি আমি জীৱনীটো দুটা পইণ্টত চাওঁ, তেতিয়াহ'লে আমি দেখিম যে তেওঁৰ দিনত কামৰূপত মানুহৰ যিটো পিয়ল চেঞ্চাছ আৰম্ভ হৈছিল, আৰু তেখেতে ৰুদ্ৰসিংহৰ স্মৃতিত গুৱাহাটীত ৰুদ্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। এতিয়া আমি এইকাৰণে দুটা পইণ্টত চালোঁ প্ৰমত্ত সিংহৰ লাইফ স্পেনটো, কাৰণ স্বৰ্গদেউ ৰুদ্ৰসিংহ হওক, শিৱসিংহ হওক, নাইবা আহোমৰ যি চুকাফা আছিল, বুদ্ধি স্বৰ্গনাৰায়ণ আছিল, নাইবা দিহিঙীয়া ৰজা আছিল, এইসকলৰ দিনত যেনেকুৱা ইভেণ্টফুল হৈছিল, যিমানবোৰ ইম্পৰ্টেণ্ট ৱাৰ হৈছিল, ইছলামিক ইনভেশ্যনবোৰ হৈছিল, প্ৰমত্ত সিংহৰ দিনত তেনেকুৱা হোৱা নাছিল। তেখেতৰ দিনত যিবোৰ ইভেণ্ট হৈছিল মেইনলি আছিল ইণ্টাৰনেল। গতিকে অভাৰঅল আমি যদি চাওঁ, প্ৰমত্ত সিংহৰ দিনত কনষ্ট্ৰাকশ্যন হিচাপত গুৱাহাটীত ৰুদ্ৰেশ্বৰ মন্দিৰটো তেখেতে নিৰ্মাণ কৰাইছিল, আৰু তেখেতৰ দিনতে আজি আমি যিটো আমাৰ চেঞ্চাছ হয় মানুহৰ, যে দেশ এখনত কিমান জনসংখ্যা আছে নাইবা ৰাজ্য এখনত কিমান টোটেল পপুলেশ্যন, এই চেঞ্চাছটো প্ৰথমতে অসমত প্ৰমত্ত সিংহৰ দিনতে কামৰূপৰ পৰা আৰম্ভ হৈছিল। প্ৰমত্ত সিংহৰ পিছত যিজনে আহোমৰ ৰাজপাট দখল কৰিছিল নাইবা আহোমৰ ৰাজসিংহাসনত বহিছিল, তেখেতৰ নাম আছিল ৰাজেশ্বৰ সিংহ। এতিয়া এই ৰাজেশ্বৰ সিংহৰ দিনতো কিছু ইম্পৰ্টেণ্ট ইভেণ্ট হৈছিল, কিন্তু তেখেতৰ যিটো ৰুলিং পিৰিয়ড, সেইটোক যদি আমি দুটা পইণ্টত চাওঁ, তেতিয়াহ'লে তেখেতৰ দিনত বিখ্যাত লতাকটা ৰণ হৈছিল, আৰু তেখেতৰ দিনত ভালেসংখ্যক নিৰ্মাণ কাৰ্য হৈছিল, যিটো আমি কনষ্ট্ৰাকশ্যন ৱৰ্ক বুলি কওঁ। এতিয়া স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত যি লতাকটা ৰণ হৈছিল, এই লতাকটা ৰণৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা আছিল? লতাকটা যি ৰণ হৈছিল, এই ৰণৰ বেকগ্ৰাউণ্ডটো এনেকুৱা আছিল, 1758ত ব্ৰহ্মদেশৰ ৰজা, অৰ্থাৎ এতিয়াৰ যি ম্যানমাৰ,
সেই ম্যানমাৰৰ কিং আছিল সেই সময়ত ৰজাৰ যিজন সেনাপতি আছিল সেনাপতিজনৰ নাম আছিল মান্থৰা। অৰ্থাৎ আমি চাইছো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত যিবোৰ ইভেন্ট হৈছিল তাৰ ভিতৰত মূলতঃ আমি যদি 2 ডাইমেনশ্যনত চাওঁ, এক আছিল কি তেওঁৰ দিনত হোৱা বিখ্যাত লতা কটা ৰণ, আৰু ছেকেণ্ড আছিল কি তেওঁৰ দিনত যিবোৰ কনষ্ট্ৰাকশ্যনৰ কামবোৰ হৈছিল। এতিয়া লতা কটা ৰণৰ মানে সিগনিফিকেন্সটো কি, লতা কটা ৰণৰ বেকগ্ৰাউণ্ড এণ্ড আমাৰ আজিৰ কনটেক্সট ইয়াৰ সিগনিফিকেন্স কি। লতা কটা ৰণৰ আৰম্ভণি হৈছিল 1758 যেতিয়া আজিৰ ম্যানমাৰ, আৰু সেই সময়ত যি ম্যানমাৰক ব্ৰহ্মদেশ বুলি কোৱা হৈছিল। ব্ৰহ্মদেশৰ ৰজাৰ যিজন সেনাপতি আছিল সেনাপতিজনৰ নাম আছিল মান্থৰা। এইজন মান্থৰাই প্ৰথমতে অসম আক্ৰমণ কৰা নাছিল, নাইবা আহোম ৰাজ্য আক্ৰমণ কৰা নাছিল। মান্থৰাই প্ৰথমতে আক্ৰমণ কৰিছিল মণিপুৰ ৰাজ্য। অৰ্থাৎ অসমৰ লগত প্ৰথম অৱস্থাত লতা কটা ৰণৰ কোনো সম্পৰ্ক নাছিল। মান্থৰাই প্ৰথমতে আক্ৰমণ কৰিছিল মণিপুৰ ৰাজ্য। তেতিয়া মণিপুৰৰ যিজন ৰজা আছিল এইজন মণিপুৰৰ ৰজাই মান্থৰাৰ যিটো আক্ৰমণ আছিল এই আক্ৰমণটো মানে সহিব পৰা নাছিল, অৰ্থাৎ যিটো ৱাৰফেয়াৰ হিচাপত ডিফেণ্ড কৰিব পৰা নাছিল। মান্থৰাৰ শক্তিৰ ওচৰত মণিপুৰৰ ৰজাই হাৰ মানিছিল, আৰু হাৰ মানি তেতিয়া মণিপুৰৰ ৰজাই পলাই গৈছিল, কছাৰী ৰাজ্যলৈ পলাই গৈছিল। অৰ্থাৎ ব্ৰহ্মদেশৰ ৰজাৰ সেনাপতি মান্থৰাই মণিপুৰ ৰাজ্য আক্ৰমণ কৰে, আৰু সেই সময়ত মণিপুৰত যিজন ৰজা আছিল এইজন মণিপুৰৰ ৰজাই তেতিয়া কছাৰীসকলৰ ৰাজ্যলৈ পলাই গৈছিল। এতিয়া কছাৰীসকলৰ ৰাজ্যৰ পিছত এই একেজন ৰজায়ে মণিপুৰৰ ৰজাই আহোমৰ ৰাজ্যলৈ পলাই গৈছিল, আৰু কছাৰীসকলৰ ৰাজ্যত যেতিয়া আছিল তেতিয়াই আহোমৰ ৰজালৈ এটা মেছেজ দিছিল যে তেখেতে আহোমৰ বশ্যতা স্বীকাৰ কৰিব, আৰু ইন ৰিটাৰ্ণ যে তেখেতক যিটো মান্থৰাৰ যিটো এটেক আছিল সেই এটেকৰ পৰা ৰক্ষা কৰিব লাগে। আহোম ৰজা ৰাজেশ্বৰ সিংহই এই কথাটোত সন্মতি দিছিল। অৰ্থাৎ মণিপুৰৰ ৰজাই কছাৰী ৰাজ্যৰ পৰা যেতিয়া পুনৰ পলাই গৈ আহোমৰ ৰাজ্যত গৈছিল তেতিয়া ৰাজেশ্বৰ সিংহই তেওঁক এটা আশ্বাস দিছিল যে ঠিক আছে, আপোনাৰ হৈ আমি ব্ৰহ্মদেশৰ ৰজাৰ যিজন সেনাপতি আছিল সেই সেনাপতি মান্থৰা, এই মান্থৰাৰ এগেইনষ্টে আমি যুঁজিম। আৰু সেই মৰ্মে ৰাজেশ্বৰ সিংহই কেইজনমান এক্সপেৰিয়েন্স লোকক ভাল নেতৃত্বত এক বৃহৎ সৈন্যদল পঠাইছিল। কিন্তু পৰৱৰ্তী সময়ত এইটো দেখা গ'ল যি সৈন্যদল পঠাইছিল এই সৈন্যদল ঠিকমতে আগবাঢ়িছিল, কিন্তু যেতিয়া যিটো পথ আছিল, যিটো পথেৰে গতি কৰিছিল এই মান্থৰাৰ লগত যুদ্ধ কৰাৰ কাৰণে, এই পথটোত এই আহোমৰ সৈন্যসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। অৰ্থাৎ বাট পথত যথেষ্ট পৰিমাণৰ খাদ্য সংকটৰ অভাৱে দেখা দিছিল, যাৰ ফলত আহোমৰ যিসকল সৈন্য আছিল এই সৈন্যবিলাকে অকল ফল মূল খাই পানী খাইয়ে যুঁজিব লগা হৈছিল। গতিকে এটা ষ্ট্ৰং এনিমিৰ এগেইনষ্টে যদি ফুড ছাপ্লাইটো ঠিকমতে নাথাকে তেতিয়াহ'লে এইটো কোনো নতুন কথা নহয় যে যুদ্ধ এখন জিকাটো ইমান ইজি নহয়। আৰু সেইটোৱেই এই আহোমৰ পৰা যিটো সৈন্যৰ দল গৈছিল সেই দলটোৰ ক্ষেত্ৰত ঘটিছিল। অৰ্থাৎ খাদ্যৰ অভাৱৰ বাবে সৈন্যসকলৰ মাজত যথেষ্ট সমস্যাই দেখা দিছিল, আৰু চামহাও তেওঁলোকে উলটি আহিছিল। অৰ্থাৎ মান্থৰাৰ এগেইনষ্টে যুদ্ধ কৰিব গৈছিল, ব্ৰহ্মদেশৰ ৰজাৰ সেনাপতি আছিল মান্থৰা, তেওঁৰ এগেইনষ্টে যুদ্ধ কৰিব গৈছিল, কিন্তু খাদ্য সংকটৰ কাৰণে আৰু বাট পথত দেখা দিয়া বিভিন্ন সমস্যাৰ কাৰণে তেওঁলোকে ঘূৰি আহে। অৰ্থাৎ মান্থৰাৰ লগত বিজয় নোহোৱাকৈ ঘূৰি আহে। আৰু তেতিয়া আহোমৰ ৰজা ৰাজেশ্বৰ সিংহৰ যথেষ্ট খং উঠিছিল, আৰু যিসকলক নেতৃত্ব দি পঠাইছিল সেইসকলক শাস্তি দি পৰৱৰ্তী সময়ত পুনৰ আহোমৰ সৈন্যৰ সেনাপতি পাতিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা।
কীৰ্তিচন্দ্ৰ বৰবৰুৱা সেনাপতি পাতি ৰাজেশ্বৰ সিংহই পুনৰ এক বৃহৎ সৈন্যদল মান্তৰাৰ এগেইনষ্টে পঠাই দিছিল। এতিয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱা এজন সেনাপতি হিচাপে যথেষ্ট বুদ্ধিয়ক আছিল, পলিটিকেল উইষ্টমটো বহুত বেছি আছিল। তেওঁ এনেকুৱা এক পৰিৱেশৰ সৃষ্টি কৰিছিল বা এনেকুৱা ধৰণৰ এক বাৰ্তা পঠাইছিল তেওঁৰ নিজৰ মানে যিসকল তেওঁৰ আণ্ডাৰত কাম কৰিছিল তাৰ মাধ্যমেৰে যে তেওঁৰ নেতৃত্বত এক বৃহৎ সৈন্যদল মান্তৰাৰ এগেইনষ্টে যুদ্ধ কৰিবলৈ আহি আছে আৰু এই সৈন্যসকলত ইমান সংখ্যক সৈন্য সামন্ত আছে, ইমান বেছি পাৱাৰফুল সৈন্য লৈ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই যুদ্ধ কৰিবলৈ আহি আছে, যিটো সৈন্যক পৰাস্ত কৰাটো মান্তৰাৰ পক্ষে ইম্পচিবল। এনেকুৱা এক পৰিৱেশৰ সৃষ্টি কৰিছিল বা এনেকুৱা এটা কথা মেছেজ মান্তৰাৰ কাণত পেলাইছিল। তেতিয়া এই যিটো মান্তৰাৰ লগত যিসকল সৈন্য সামন্ত আছিল, এই সৈন্য সামন্তই ভাবিছিল কি যে সঁচাকৈয়ে যদি আহোমৰ লগত ইমান সংখ্যক সৈন্য সামন্ত আহিছে তেতিয়াহ'লে তেওঁলোকে জিকিব নোৱাৰিব। সেইকাৰণে মান্তৰাৰ লগত যিসকল সৈন্য আহিছিল সেইসকলে পলাই গৈছিল, অৰ্থাৎ যুদ্ধ নিদিয়াকৈয়ে পলাই গৈছিল। অৰ্থাৎ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই নিজৰ কেপাচিটিৰ অৰ্থাৎ নিজৰ পলিটিকেল উইষ্টমৰ ফলত নাইবা তেখেতৰ যিটো পলিটিকেল ভিজন আছিল, ৰাজনৈতিক যিটো দূৰদৰ্শিতা আছিল, তাৰ জৰিয়তে যি এক চেল্ফ এটা ইনভাইৰনমেণ্ট ক্ৰিয়েট কৰিছিল য'ত তেওঁ এনেকুৱা এটা নিউজ চাৰ্কুলেট কৰিছিল যে তেওঁৰ লগত বহুত সৈন্য আছে আৰু যিটো সৈন্যক মান্তৰাই পৰাস্ত কৰিব নোৱাৰে। আৰু এই নিউজৰ চাৰ্কুলেশ্যনটোৱে এনেকুৱা ইম্পেক্ট কৰিছিল যে মান্তৰাই ৰিয়েলিটিটো কি সেইটো নোচোৱাকৈ বা এওঁলোকৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ সঁচাকৈ ইমান ষ্ট্ৰেংথ আছে নে নাই সেই তাৰ যিটো গ্ৰাউণ্ড ৰিয়েলিটি সেইটো এনালাইচিছ নকৰাকৈয়ে মান্তৰাই মানে যুদ্ধ নিদিয়াকৈ উভতি গৈছে। আৰু আহোমৰ ইতিহাসত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই হয়তো একমাত্ৰ এনেকুৱা সেনাপতি যিজন সেনাপতিৰ নেতৃত্বত যোৱা সৈন্যদলে যুদ্ধ নিদিয়াকৈয়ে নিজৰ কৌশলৰ বলত বিজয় হৈছিল। আৰু সেইটো কাৰণতে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ নাম ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ কৰা আছে, কাৰণ তেখেতৰ পলিটিকেল এক্সপাৰ্টাইজৰ কাৰণে যুদ্ধ নিদিয়াকৈয়ে আহোমসকলে শক্তিশালী মান্তৰাৰ এগেইনষ্টে জয় হৈছিল। কিন্তু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ এটা অপবাদো আছিল কি তেখেতে যেতিয়া সেনাপতি আছিল অৰ্থাৎ তেখেতৰ যেতিয়া পাৱাৰ আছিল তেতিয়া তেখেতে যিবোৰ আহোম ৰাজ্যত যিবোৰ বুৰঞ্জী আছিল অৰ্থাৎ যিবোৰ হিষ্টৰিকেল বুকছ আছিল এই কিতাপবোৰ এটা বিশেষ কাৰণত পঢ়িবলৈ নিৰ্দেশ দিছিল, অৰ্থাৎ হিষ্টৰীবিলাক নষ্ট কৰা হৈছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ দিনত। গতিকে এইটো ইতিহাস পুৰা হিচাপে ইতিহাস পুথিবোৰ নষ্ট কৰা হিচাপে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ অপবাদ এটা ইতিহাসত আছে। আৰু যেনেকৈ তেওঁৰ এটা প্ৰশংসাও আছে কি যে তেওঁৰ বুদ্ধিমতাৰ কাৰণে তেওঁৰ উইজডমৰ কাৰণে আহোম সৈন্যই যুঁজ নিদিয়াকৈয়ে বংগদেশৰ যি ৰজাৰ সেনাপতি আছিল মান্তৰাৰ বিৰুদ্ধে জয় হৈছিল। গতিকে ৰাজেশ্বৰ সিংহৰ এটা পইণ্ট আছিল তেওঁৰ কেৰিয়াৰৰ এটা পইণ্ট আছিল লটাকটা ৰণত জয়লাভ। আৰু ছেকেণ্ড পইণ্ট আমি ছেকেণ্ড ডাইমেনশ্যনত যদি চাবলৈ যাওঁ তেখেতৰ দিনত হোৱা বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য। আমি প্ৰমত্ত সিংহৰ দিনতো দেখিছিলোঁ যে ৰুদ্ৰসিংহৰ স্মৃতিত গুৱাহাটীত ৰুদ্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। আৰু ঠিক তেনেদৰে ৰাজেশ্বৰ সিংহৰ দিনত যিবোৰ নিৰ্মাণ কাৰ্য হৈছিল তাৰ মূলত আছিল আজিৰ যি গুৱাহাটীত অৱস্থিত বশিষ্ঠাশ্ৰম, এই বশিষ্ঠাশ্ৰমখন ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ হৈছিল আৰু নৱগ্ৰহ মন্দিৰ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ হৈছিল। ইয়াৰ উপৰিও বিভিন্ন কনষ্ট্ৰাকশ্যন হৈছিল, কিন্তু যি কনষ্ট্ৰাকশ্যন মেইনলি ইম্পৰ্টেণ্ট সেইটো আছিল কি গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ আৰু গুৱাহাটীত অৱস্থিত বশিষ্ঠাশ্ৰম যি ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল। তাৰপিছত নেক্সট ৰাজেশ্বৰ সিংহৰ পিছত যিজন আহোমৰ ৰজা হৈছিল তেখেতৰ নাম আছিল লক্ষ্মী সিংহ। এতিয়া কোৱা হয় যে লক্ষ্মী সিংহৰ দেহৰ বৰণটো কলা আছিল কাৰণে তেখেতৰ পিতৃৰ পৰা সিমান সমাদৰ পোৱা নাছিল, নাইবা লক্ষ্মী সিংহৰ বৰণটো কলাৰ কাৰণেই তেখেতে ৰাজপাটত উঠোতেও কিছু সমস্যাই দেখা দিছিল। যি কি নহওক
এখেতক লক্ষ্মী সিংহৰ আন এটা নাম নগোহাঁই, এখেতক নগোহাঁই বুলিও জনা যায়, কাৰণ তেখেতে দিনত নগোহাঁইৰ সংখ্যা বাঢ়িছিল বা তেখেতসকলৰ এক ইম্পৰ্টেঞ্চটো বাঢ়িছিল নগোহাঁইৰ। তেখেতৰ দিনত যিটো মেইন পলিটিকেল ইভেণ্ট হৈছিল সেইটো হৈছিল মৰাণৰ প্ৰথম আৰু দ্বিতীয় আক্ৰমণ। অৰ্থাৎ এই মৰাণৰ প্ৰথম আৰু দ্বিতীয় আক্ৰমণৰ ফলতে আহোমৰ যিটো চুকাফাই যিয়ে পাৱাৰফুল আহোম কিংডম ইষ্টাব্লিছ কৰিছিল, সেই পাৱাৰফুল আহোম কিংডমৰ যেন ডিক্লাইন এইজনা স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত কিছু পৰিমাণে হ'লেও আৰম্ভ হৈছিল। তেখেতৰ দিনত যিবোৰ নিৰ্মাণ কাৰ্য আছিল তাৰ ভিতৰত আছিল ৰাজমাও দৌল, গৌৰীবল্লভ দৌল আৰু ৰুদ্ৰসাগৰ পুখুৰী। অৰ্থাৎ ৰাজমাও দৌল, গৌৰীবল্লভ দৌল আৰু ৰুদ্ৰসাগৰ পুখুৰী। গতিকে আমি যদি আহোমৰ স্বৰ্গদেউ শিৱসিংহৰ পিছত যি তিনিজন আহোম ৰজাই ৰাজপাটত বহিছিল তেওঁলোকৰ যদি পলিটিকেল কেৰিয়াৰটো আমি চামাৰাইজ কৰোঁ, তেতিয়াহ'লে প্ৰমত্ত সিংহৰ দিনত মূলতঃ কামৰূপত মানুহৰ যিটো চেঞ্চাছ জনগণনাটো আৰম্ভ হৈছিল আৰু তেখেতে গুৱাহাটীৰ তেখেতৰ পূৰ্বতে হোৱা ৰজা ৰুদ্ৰসিংহৰ স্মৃতিত ৰুদ্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। ৰাজেশ্বৰ সিংহৰ যিটো কেৰিয়াৰ আছিল পলিটিকেল কেৰিয়াৰ, তাক যদি চাওঁ আমি, তেখেতৰ দিনত বিখ্যাত লতাকটা ৰণ হৈছিল আৰু এই লতাকটা ৰণত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ যিটো পলিটিকেল উইষ্টম আছিল, সেই পলিটিকেল উইষ্টমৰ কাৰণে যুদ্ধ নোহোৱাকৈয়ে ব্ৰহ্মদেশৰ ৰজাৰ যি সেনাপতি আছিল মান্তৰা, এই মান্তৰাক ডিফিট কৰিবলৈ সক্ষম হৈছিল। কিন্তু এইজনা কীৰ্তিচন্দ্ৰ বৰবৰুৱাই হিষ্টৰিকেল বুকছবিলাক জ্বলোৱাৰ কাৰণে তেখেতৰ এক কুকীৰ্তিও ইতিহাসত লিপিবদ্ধ আছে। বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন কাৰ্যবোৰ হৈছিল ৰাজেশ্বৰ সিংহৰ দিনত, তাৰ ভিতৰত আছিল বশিষ্ঠাশ্ৰম, নৱগ্ৰহ মন্দিৰ। আৰু থাৰ্ড আমি যিটো লক্ষ্মী সিংহ চাইছোঁ, লক্ষ্মী সিংহৰ দিনত মূলতঃ আহোম সাম্ৰাজ্য পতনৰ দিশে গতি কৰিছিল। তেখেতৰ দিনত মৰাণৰ একম আৰু ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ৰিভল্ট হৈছিল আৰু যিয়ে আহোমক ইণ্টাৰনেলি যথেষ্ট উইক কৰিছিল, পলিটিকেলি উইক কৰিছিল। আৰু তেখেতৰ দিনত যিবোৰ কনষ্ট্ৰাকশ্যন হৈছিল তাৰ ভিতৰত ৰুদ্ৰসাগৰ পুখুৰী আৰু ৰাজমাও দৌল এই দুটা প্ৰধান আছিল।